ইয়াত বহুত ধুনীয়া জেগা হয়। ইয়াত ৩-৪টামান সুতি আছে ইয়াত ব্ৰহ্মপুত্ৰ। এয়া দেখিছেনে? ফাললৈকে আছে ইয়াত ৩-৪টা সুতি আছে। এইবোৰ মানুহৰ গাঁও। ইয়াত দেখিছে মানুহ আছে ইয়াত নাও চলি আছে, ভটভটি নাও চলি আছে ইয়াত। আৰু সুন্দৰ ভিউ পইণ্ট হয়, বহুত ভাল লাগে ইয়াত একদম। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে চাগে। আজি ইয়াত টমটমত উঠি আহি আছোঁ, কাছৰহিলা চাব যাম ধৰিছোঁ। আপোনালোকক দেখাই দিম, শেষলৈ চাব। এয়া আমাৰ লগত আহিছে এইজনী দেহা, এইজনী আমাৰ দেহা একেবাৰে কোচত নবহে। এয়া আমাৰ দেউতা আগত বহিছে, এইজনী মা। আৰু ইয়াৰ জেগাৰ ৰাস্তা পদূলিবোৰ দেখুৱাই আছোঁ আপোনালোকক। ইয়াত বহুতেই ভাল পৰিৱেশ আৰু জেগাবোৰ বৰ সুন্দৰ হয়, মনোমোহা হয় আৰু বহুত ভাল লাগে। আৰু কেতিয়াবা আপোনালোকে আহিব ইয়াত ফুৰিবলৈ। মায়ঙত পবিত্ৰ আছে ওচৰতে। আমি মায়ং চেণ্টাৰ পালোহি। এইটো মানুহ ধাবাখন এইটো আছে, ডাঙৰ ধাবা। এয়া দেখিছেনে? এইটো এটা আমি এতিয়া গৈ আছোঁ কাছৰহিলা চাবৰ কাৰণে। মায়ঙৰ পৰা অলপ যাব লাগে, 10 টকা ভাড়া হয়, টমটমতে গৈছোঁ। তাৰপিছতে মোৰ ৱাচ টাইমটো বহুত কমি আছে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ নেচাই যেন পাইছোঁ। সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে বহুত ভাল পাম। প্লিজ সম্পূৰ্ণকৈ শেষলৈকে ভিডিঅ'টো চাব, অকণো স্কিপ নকৰাকৈ। গতিকে চাই থাকক শেষলৈকে। এতিয়া আমি মন্দিৰ পালোহি আৰু কাছৰহিলা শিৱ মন্দিৰ বুলি কয়। আপোনালোকক দেখাই আছোঁ চাব। এয়া দেখিছেনে? কাছৰহিলা শিৱ মন্দিৰ এয়া মায়ঙত আছে। এইজনী আমাৰ দেহা। দেহা ব'লা খোজকাঢ়ি ব'লা। এইখিনিতে ছাগলীবোৰ শুই আছেহি, বৰ ভাল লাগে। মই আগতো আহিছোঁ ইয়াত, এইটো মন্দিৰত। আৰু বহুত ওপৰত আছে, বহুত ভাল লাগে। আপোনালোকে প্লিজ শেষলৈকে ভিডিঅ'টো চাই থাকিব। যদি চাই ভাল পায় কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব। এয়া দেখিবলৈ পাইছেনে? ওচৰতে দোকান বজাৰবোৰ আছে আৰু ব্ৰহ্মপুত্ৰ আছে ইয়াৰ ওচৰতে, কাষতে। বহুত ওপৰলৈ যাব পাৰিবা নহয়? পানী বটল এটা লৈ ল'ব লাগিছিল। পানী বটল আৰু কেলৈ নালাগে? ইমান বাট বগাই গৈ থাকোঁতে পিয়াহ লাগে নহয়। পানী আনা বহুত ওপৰত, মই গৈছোঁ নহয়। এয়া চিৰি দেখিছেনে? কেইটা চিৰি আছে নাজানো, কেইটা ষ্টেপ হয়। বহুত ওপৰলৈ যাব লাগিব। আৰু আপোনালোকক চৌপাশৰ পৰিৱেশ অলপ দেখুৱাই দিছোঁ। এয়া শিল আছে, শিলৰ ওপৰতে মন্দিৰ আছে। এয়া আমাৰ মা, এয়া পানী আনিবলৈ গৈছে। কৃষ্ণ কৃষ্ণ ভগৱান।
ভগৱান আছে কৃষ্ণ। আপোনালোকে এবাৰ আহিব ইয়ালৈ চাই বহুতে ভাল পাব আৰু ধুনীয়া পৰিৱেশ হয়। পাৰিলে এবাৰ আহিব মায়ঙত, ইয়াত বহুত আছে চাবলগীয়া, সকলোখিনি চাব পাৰিব এবাৰ। সেয়া দেখিছেনে, এতিয়া ওপৰলৈ গৈ আছোঁ। বহুত ওপৰত আছে, মই পাৰিমগৈ জানো বগাই যাবলৈ? ফ্ৰিজত থোৱা পানীকে আনিলা নি? ৰখি ৰখি গৈ থাকা হ'ল, লাহে লাহে বগাই বাবা নাম লৈ। হা মই আগত গৈছোঁ নহয়, কাপোৰ কানি গুচাই লওঁ। চাদৰখন লাগি আছে। আহি আছোঁ আৰু দেখা পাইছেনে আপোনালোকে? চাই থাকিব, বহুত কষ্ট কৰি বনাইছোঁ আপোনালোকৰ বাবে ভিডিঅ'টো। মই আগতে আহিছোঁ ইয়াত ফুৰিবলৈ। ব'ল ব'লা ব'লা, শুন ব'লা। অ' দেহা, ইয়াত দেখিছা মন্দিৰত গৈ আছোঁ ওপৰলৈ উঠি। কেনেকুৱা লাগিছে? হা? অঁ, ওপৰত আছে নহয়, চাবা আকৌ, শিলৰ ওপৰতে আছে। এই আগত মা গৈ আছে দেই। তললৈ নাচাবা দেহা, আগলৈ ব'লা। এয়া দেখিছেনে, আহি আহি পাইছোঁহি আৰু বহুত ভাগৰ লাগিছে দেই, বহুত কষ্ট কৰিছোঁ। এই ভিডিঅ'টো যদি সকলোৱে চাই আছে শেষলৈকে, তেতিয়াহ'লে প্লিজ লাইক কৰিব, মোৰ বাবে এটা আৰু দেহাৰ বাবে। বহুত কষ্ট কৰিছোঁ ল'ৰা ছোৱালীলৈ। এই শিৱ বাবা মন্দিৰ এয়া দেখাব আহিলোঁ ওপৰ। এয়া আহি পাইছোঁহি আৰু মায়ঙত আছে। কাছশিলা বুলি কয় এইখিনি, পাহাৰ হয় শিলৰ। ষ্টেপ বগাব নোৱাৰি, পালোহি যেন। ইয়াত বহুত আছে, শিলতে আছে। সেই শিৱ, সেই শিলতে কাটি থোৱা আছে শিৱ মন্দিৰ। ইয়াত থাকে নে কি জানো কোনোবা। এয়া ইহঁতে গৈ আছে। আমাৰ দেহা পৰিবলৈ কেলৈ দিছে বাৰু? দেহাহঁতক পৰিব ছোৱালীজনী। আৰু অলপ আছে বগাবলৈ, পাইছোঁহি বুলি ভাবিছিলোঁ। ইয়াৰ পৰা সকলো দেখাবা, বহুত ওপৰত আছে মন্দিৰ ভাগ। এয়াই মন্দিৰ ভাগ ওপৰত আছে। এয়া দেখিছেনে, এয়া ব্ৰহ্মপুত্ৰ হয়। এয়া ওপৰৰ পৰা সকলোখিনি দেখা পায়। অলপ জুম কৰিছোঁ, ইয়াত মানুহ আছে দেখোন। বা নদীৰ মাজত কেনেকৈ আছে? এয়া মানুহ আছে, এখন গাঁৱে আছে বুলি ক'ব পাৰি। এইয়া ইয়াত বহুত ভাল লাগে। এয়া পৰিৱেশটো বহুত ধুনীয়া হয়, আপোনালোকক দেখাইছোঁ এবাৰ। এয়া বাবাৰ ওচৰতে বহিয়ে আছে। আৰু আপোনালোকে কেনেকুৱা পাইছে জনাব দেই ভিডিঅ'টো চাই। আৰু কোনোবাই যদি আহিম বুলি ভাবিছে, প্লিজ এবাৰ আহিব ইয়াত চাবৰ কাৰণে। বহুত ভাল পৰিৱেশ, ভাল লাগে। ভাগৰ লাগিছেনে দেখা? হা, বহুত ওপৰত আছে মন্দিৰ ভাগ, শিৱ মন্দিৰ হয়। আছে, বৰ ধুনীয়া বতাহ আহিছে নহয়নে? হয় দেখা, কৃষ্ণ নকৰিবা। এয়া দেখিবলৈ পাইছেনে, এয়া চাৰিকাষ, ব্ৰহ্মপুত্ৰ চাৰিকাষ হয়। এয়া মানুহ আছে, এইয়া মানুহ আছে ওচৰতে। এয়া ব্ৰহ্মপুত্ৰ, এয়া শিল, এয়া কাছশিলা বুলি কয়। এয়া শিল, আগতে এনেকুৱা শিল
শিলবোৰতে আগতে এইবোৰ শিলবোৰতে শিৱ বাবা প্ৰতিমা ওলাই আছে। এতিয়া যেনিবা এইখিনিত এয়া মন্দিৰভাগ নিৰ্মাণ কৰি দিলে। এয়া এইবোৰতে আছিলে শিৱ বাবা প্ৰতিমা আছিল। বহুত দিনৰ পুৰণা হয়, নিজে নিজে ইয়াতে হোৱা। এতিয়া এই চাহ খাবলৈ মাতিছে বাবাই, আমাৰ চাহ বনাই দিছে লখিমপুৰৰ পৰা আহিছোঁ বুলি কোৱাৰ কাৰণে। এতিয়া আমি চাহ খাওঁ আৰু চাহ খাই আছে নি? এয়া দেখিবলৈ পাইছোঁ এতিয়া মন্দিৰৰ পৰা আহিলোঁ আমি ওলাই। এয়া তললৈ নামি আহি আছোঁ আৰু ছাগলী আছে ইয়াত, ধুনীয়া ধুনীয়া ছাগলী। ইমান ওপৰত আছে পাহাৰ। এতিয়া সিহঁতে নামি গৈ ৰৈ আছে তলত। মই বেছি বগাই যাবই নোৱাৰোঁ, লাহে লাহে আহি আছোঁ আৰু এতিয়া মন্দিৰ ভাগৰ পৰা নামি। সেইফালেনো কি আছে তাকে চাবলৈ সিহঁতে গৈছে। দেখা দুষ্ট নকৰিবা দেই। এতিয়া শিলৰ ওপৰতে আছে এইবোৰ গছ গছনি, দেখিছেনে বাৰু? এইজোপা টকৌ গছ, খেজুৰিহে, খেজুৰ গছ, খেজুৰ গছ। শিৱ বাবা গছ গছনি আছে আৰু ইয়াত ভাল লাগিলে নহয় মানুহজনৰ লগত কথা পাতি। বিবাহ পাতিবোৰ ভালেই। ফুৰিবুৰে মানুহ আহিছে, বহুত আহে মানুহ ইয়াত ফুৰিবৰ কাৰণে। আৰু সন্ধিয়া 5টাৰ পৰা 9টা বজালৈকে ইয়াত শিৱ হেৰি পূজা পাতল কৰি নাম গুণ গাই সকলোৱে ইয়াতে বহি থাকোঁ বুলি কৈছে। বহুত ডাঠ গছ গছনি ন, বহুত আছে। এইফালে আকৌ ব্ৰহ্মপুত্ৰ দেখা পাব। অঁ আপোনালোকৰ এতিয়া সুন্দৰ জেগা এটা দেখুৱাবৰ কাৰণে আহি আছোঁ। আৰু আপোনালোকে চাবচোন কেনেকুৱা পায় জনাওঁ। দেখা নাযাওঁ সেইপিনে। 1 2 3 এয়া চাওকচোন কি ধুনীয়া ভিউ। এয়া মা আগলৈ নাযাওঁ। এয়া দেখিবলৈ পাইছেনে? বৰ ধুনীয়া সুন্দৰ ভিউ। এইটো বৰ ধুনীয়া জেগা হয়, ইমান ভাল পৰিৱেশ, ইমান মনোমোহা পৰিৱেশ আপোনালোকে সকলোৱে দেখিব পাইছে চাগে। এয়া দেখিছেনে? এইখিনিতে মানুহ আছে, অকণমান জুম কৰি দিছোঁ, আপোনালোকে দেখিবলৈ পাইছে। এইয়া চাওকচোন সেইফালে গাঁও আছে, এইপিনে খেতি পথাৰৰ পৰা ধৰি সকলো আছে। সেইফালে কাষত মাছ মাৰে, অকণমান জুম কৰি আপোনালোকক দেখাই দিছোঁ। এইয়া দেখিবলৈ পাইছেনে? এইয়া তললৈকে আছে, সেইখন ব্ৰহ্মপুত্ৰ নদী। এইয়া দেখিছেনে? এইয়া আমি এতিয়া মন্দিৰৰ পৰা ওলাই আহিলোঁ পূজা পাতল কৰি। এয়া এইটোৱে হ'ল ডাঙৰ শিল। এয়া শিলৰ পাহাৰ। সেইফালে নাযাবা দেই কাষলৈ। দেখিছেনে? ছাগলী চাচোন কেনেকৈ আছে, ভয় লগাই, ভয় লাগে দেই এইবোৰ পৰিব বুলি। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আমাৰ দেহাই ক'ব, এইখিলাখন দেখা
আমাৰ মায়ঙলৈ আহিব বুলি কোৱা আকৌ ধুনীয়া জেগা আছে মায়ঙলৈ আহিব বহুত ধুনীয়া জেগা আছে কাছখিলা এটা মন্দিৰ আছে আমি ইয়াতে ফুৰিবলৈ আহিছিলোঁ এতিয়া কাছখিলা মন্দিৰত আৰু ওচৰতে এখন ব্ৰহ্মপুত্ৰ আছে চাব আৰু ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব নাপাহৰিব আৰু সকলোৱে শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু এবাৰ ইয়ালৈ আহিব এয়া আছে মায়ঙৰ কাছশিলা বুলি কয় কাছশিলা শিলৰ ওপৰতে আছে এয়া মন্দিৰ শিৱ মন্দিৰ আৰু সকলোৱে এবাৰ আহিব ইয়াৰ ধুনীয়া সুন্দৰ পিকনিক প্লেচ আছে আৰু বহুত ভাল লাগে ব্ৰহ্মপুত্ৰৰ তলত আছে শিলৰ ওপৰত উঠিলে দেখা পায় আৰু বহুত ওপৰত হয় তাৰপিছতে আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ সকলোলৈকে আকৌ এবাৰ পুনৰবাৰ কৰি দিছোঁ আপোনালোকক আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰিব লগৰ বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰি দিব সকলোৱে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰি তলত থকা বেল আইকনটো ক্লিক কৰি দিব আৰু তেতিয়াহে আহিবলগীয়া নটিফিকেশ্যনটো আগতীয়াকৈ পাই থাকিব আপোনালোকে লাইক কৰিব নাপাহৰিব বাই 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 ইয়াত বহুত ধুনীয়া জেগা হয় ইয়াত 3-4টামান সুতি আছে ইয়াত ব্ৰহ্মপুত্ৰ এয়া দেখিছেনে ফাললৈকে আছে এয়া 3-4টা সুতি আছে এইবোৰ মানুহৰ গাঁও এয়া দেখিছে মানুহ আছে ইয়াত নাও চলি আছে ভটভটি নাও চলি আছে ইয়াত আৰু সুন্দৰ ভিউ পইণ্ট হয় বহুত ভাল লাগে ইয়াত একদম ধুনীয়া প্ৰাকৃতিক পৰিৱেশ চাওকচোন গছ গছনিয়ে ভৰা এইটো হ'ল শিলৰ পাহাৰ এয়াই কাছশিলা হয় আৰু আপোনালোকে এবাৰমান আহিব ইয়াত আহি বহুতেই ভাল লাগে বহুত ধুনীয়া ভিউ বহুত ভাল লাগে ধুনীয়া জেগা চাবলৈ আহিব ইয়াত পিকনিক খাব পাৰে ইয়াত শিলতে সকলোৱে আহি ভাত পানী বনাই সুন্দৰকৈ এসাঁজ খাই যায়হি এয়া আহিব আপোনালোকে জাগিটো বা বেছি সোমাব নালাগে গুৱাহাটীৰ ওচৰৰে হয় গুৱাহাটী দাঁতি কাষৰীয়া জেগা হয় ইয়াত আহি একেলগে সকলোৱে ফূৰ্তি কৰি এসাঁজ খাম বুলি যদি ভাবিছে ইয়ালৈ আহিব পাৰে ইয়াত পিকনিক প্লেচ হয় ভাল জেগা বহুত ভাল লাগিব ইয়াত হয়নে পিকনিক খাব আহি ইয়াত উঠি আছিলা নি মুকলি ফ্ৰেছ হাৱা এয়া ব্ৰহ্মপুত্ৰ কাষত আৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰি দিওঁ বুলি ভাবিলোঁ আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই সকলোৱে ভাল পায় তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি তলত থকা বেল আইকনটো ক্লিক কৰি অল কৰি ল'ব সকলোবোৰ আহিবলগীয়া নটিফিকেশ্যন আগতীয়াকৈ আপোনালোকে এয়া দেখিছেনে এয়া তলতে এয়া ধুনীয়া পৰিৱেশ তলতো এইবোৰে নাও ৰাখি দিছে এয়া মাছ মাৰিছে এইটো হ'ল মেচিনৰ দ্বাৰা এয়া পাইপৰ দ্বাৰা এয়া পানী আনিছে ইয়াতে মেচিনৰ ব্যৱস্থা কৰা আছে ওপৰলৈ পানী আহিছে এখন নাওখন ইয়াতে বৰ হেৰি হৈ আছে বেয়া হৈ গ'ল এয়া ব্ৰহ্মপুত্ৰ এয়া মাছ ধৰিছে সেইখন নাও চোৱা দেখা সেইখন নাও তাতে গা ধুই আছে মানুহ ভাল লাগে নি এয়া মানুহ এটা মাছ ধৰি আছে পাইছে নাই জানো দাদাজনে এয়া ভণ্টি এজনী ছাতি এটা লৈ ৰৈ আছে এইবোৰে জাল লাগিছে মাছ মাৰে চবফালে মাছ মাৰিয়ে আছে কাষে কাষে ব্ৰহ্মপুত্ৰ কাষে কাষে নদী কাষে কাষে সেইটো শিল আমি ওপৰৰ পৰা আহিলোগৈ এতিয়া মাছ নাহিলে এবাৰ নাও ওচৰত যাব নোৱাৰি নহয় দেখা শিল আছে ইয়াত দেখিছে নাই হৈ পিন্ধি কাষেদি আজা কয় সেই শিলটো কাষৰ সেই ষ্টেপৰ নিচিনাকৈ অকণমানকৈ আছে মানে সেই পিন্ধি আজা কৰা মানুহ
ভিডিঅ'টো নেদেখালোঁ শুইখিনিতে হাৰি দিছিলে ডাঙৰ এটা শিশু ওলাইছিলে দেখা পালোঁ আজি আপোনালোকৰ ভিডিঅ'তে তুলিবলৈ নহ'ল শুইটো চোৱা শুইটো আগত ওলাইছিলেগৈ নেদেখিলা দেখা দেখা নাই শুই আগলৈ জঁপিয়াই দিছিলে শুই আগতে দেখা পাইছিলোঁ ডাঙৰ এটা শিশুৱে নে কি এতিয়া ডাঙৰ মাছো হ'ব পাৰে ঠিক নাই দেখাক ধৰা বা দুবাৰ দেখিলোঁ দেই দুবাৰ ওলালে শুইটো দেখিবলৈ পাইছেনে সেই মাথাটো এনেকৈ গৈছিল অঁ গাটো দেখা পাই গৈছোঁ এতিয়া ওপৰলৈকে যে শিশু ডাঙৰ ব্ৰহ্মপুত্ৰ আকৌ ওলাব আইতাক মাতি দিয়াচোন চাবলৈ শিশু এনে ডাঙৰ মাছে নে গম পোৱা নাই সি কঁপি আছে এইটো দেখিলেনে এতিয়া দেখিলেনে হাঁহি দিছিলে এইখিনিতে আপোনালোকে দেখা পালেনে এই চাই থাককচোন আকৌ দেখা পাব পাৰে ওলালেনে বা শুই আগত ওলাইছে চোৱা শুই আগত দেখা পাইছেনে ডাঙৰ ডাঙৰ এইটো কি বস্তু বাৰু সেইটো সেইয়া এইখিনিতে হাঁহি দিছিলে আপোনালোকে দেখা পাইছেনে বহুত ভাল লাগিছে দেই দেখি অ' মামিনাখন ডাঙৰ শিশুৱে নে মাছে ওলাইছে হৈয়া হাঁহি আছে অ' মা হাঁহি আছে আহকচোন সেইটো দেখিছেনে এইয়া কেমেৰা সন্মুখতে আপোনালোকে দেখিছেনে সেই মাছে হ'ব নে শিশুৱে হ'ব জানো মাছ সেইটো এতিয়া বৰ ডাঙৰ মাছ নহয় বোলে অ' মা মাজতে সেইখিনি আকৌ ওলাব চাবচোন সেইটো এটা ওলাইটো চা মা কলখনে চাই আছে মা এইখিনি ওলাই আছে চোন ওলাই আছে মাজতে সেইখিনি আগতে হাঁহিছে বৰ ডাঙৰ সেইটো আগত কেলে কলগছ এটা আহিছে নিজনীকৰণতে ওলাইছে বাৰু এইখিনিতে আপুনি চাই থাকক এইপিনে আকৌ ওলাব হাঁহি শুই আছে ডাঙৰ অ' শিশু নে মাছ বাৰু কিবা হাঁহি আছে জুম কৰি দিছোঁ আপোনালোকে চব কেমেৰা সন্মুখৰ সেইটো দেখিছেনে এইখিনিতে ওলাইছিলে আকৌ বহুত ডাঙৰ বৰ ডাঙৰ আজিহে প্ৰথম দেখিছোঁ দেই